এই ৰেচন কাৰ্ডত মই 1 কেজিকৈ চাহপাতো আপোনালোকক বিনামূলীয়া দিয়াৰ ব্যৱস্থা ল'ৰা ছোৱালী স্কুলত পঢ়ে এতিয়া 13 তাৰিখে ক্লাছ 9ত যিমান ল'ৰা ছোৱালী পঢ়ে সকলোকে আমি এখন চাইকেল বিনা পইচাত উপহাৰ মেট্ৰিকত হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ভাল কৰা ল'ৰা ছোৱালী বিলাকৰ কাৰণে স্কুটিৰ ব্যৱস্থাও আছে আমি নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰাও আমি 3000 পৰিয়ালক নতুনকৈ আমি ঘৰ দিয়া কামো আমি হাতত লম যাতে ঘৰ নোপোৱা মানুহবিলাকে ঘৰ পায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে আৰু অহাকালি অৰ্থাৎ 13 তাৰিখৰ পৰা যেহেতু মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি সকলোবিলাক স্কুলত চাইকেলসমূহ বিতৰণ কৰা হ'ব নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আৰু সেইবাবে ইতিমধ্যে সকলোবিলাক স্কুলত আৰু সকলোবিলাক জিলাত চাইকেলসমূহ স্কুলসমূহলৈ অনা হৈছে আৰু অহাকালি অৰ্থাৎ 13 তাৰিখে নৱম শ্ৰেণীৰ ছাত্ৰীসকলক এই চাইকেলসমূহ প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে আৰু লগতে আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰা অনুসৰি অহা নৱেম্বৰ মাহৰ পৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হ'ব স্কুটি যিসকলে এইচএছ ছেকেণ্ড ইয়াৰ পাছ কৰিছে আৰু লগতে যিসকলে ক্লাছ 10 পাছ কৰিছে সেইসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব নৱেম্বৰ মাহৰ পৰা এইদৰে আজিৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থকাসকলৰ কাৰণেও এটা ভাল খবৰ দিছে কাৰণ অতি সোনকালে ৰেচন কাৰ্ড থকাসকলে 1 কেজিকৈ চাহপাত লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত জনায় আৰু লগতে যিসকলৰ ঘৰ নাই চৰকাৰী ঘৰ সেইসকলক অতি সোনকালে চৰকাৰী ঘৰ অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰা অনুসৰি 10 নৱেম্বৰৰ পৰা 6 লাখ নতুন হিতাধিকাৰীয়ে নিয়মীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু 13 অক্টোবৰত ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰীসকলে লাভ কৰিব চাইকেল নৱম শ্ৰেণীৰ এইবাৰ 3,69,000 ছাত্ৰীয়ে লাভ কৰিব চাইকেল আৰু 16 অক্টোবৰত 2,22,000 মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাই লাভ কৰিব ঋণমুক্ত প্ৰমাণপত্ৰ আৰু ইয়াৰ বাবে NOC প্ৰদান কৰা হ'ব বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে